UPPLৰ পৰা তিনজন সাংসদ আজি কিছুমান বহুত ইম্পৰ্টেণ্ট বিষয় ইয়াৰ ওপৰত সংবাদ মাধ্যমত কিছু কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ সংবিধানৰ যিটো 131st এমেণ্ডমেণ্টৰ কাৰণে লোকসভাত ডিবেট চলি আছিলে, এইটো যোৱাকালি 2/3 মেজৰিটি নোপোৱাৰ কাৰণে এইটো পাছ নহ'ল। কিন্তু বিষয়টো খুব স্পৰ্শকাতৰ আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু বড়োলেণ্ডৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে আমি আমাৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক কিছু কথা ক'ব বিচাৰিছোঁ, যিটো নেকি যোৱা 30 বছৰে যোৱা 40 বছৰে আমি সংগ্ৰাম কৰি আহিছোঁ। ইয়াৰ জাষ্টিছবিলাক যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই। সদায় এটা হাফ হাৰ্টেড এপ্ৰ'চ এটা হাফ ফিনিছ এটা সলিউশ্যন এটা ওলাই আছে, যিটোৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত কিছুমান ইথনিক কমিউনিটিবিলাক ট্ৰাইবেলবিলাক টাইম এণ্ড এগেইন মুভমেণ্ট কৰিব লগা হৈছে, কিছুমানে বন্দুকো লৈছে। আৰু যোৱা 70 বছৰৰ ভিতৰত 50 বছৰটো যদি চাবলৈ যায়, তাত প্ৰায় 50,000 উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোক মৰিব লগা হৈছে। এতিয়া বিষয়টো হৈছে যে এই যে 50,000 লোক মৰিব লগা হ'ল ভাৰত স্বাধীনৰ পিছত, এইটো কিছুমান সাংবিধানিক যিটো আমাৰ ৰিড্ৰেছ আছিলে, সাংবিধানিক যিটো ব্যৱস্থা আছিলে, এইটো যদি অলপমান ৰিএলাইন কৰিলেহেঁতেন, অলপ যদি ৰিফৰ্ম কৰিলেহেঁতেন, তেতিয়া আমাৰ এস্পিৰেশ্যনছবিলাক উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ বহুত ভাল সুযোগ পাইছিলে। আমি ফ্ৰণ্টিয়াৰ হয়, আমি ম্যানমাৰৰ লগত, ভূটানৰ লগত, চাইনাৰ লগত, বাংলাদেশৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাক সংলগ্ন হৈ আছে। সেই ৰাজ্যবিলাকৰ ইছ্যুছবিলাক ভেৰি চেঞ্চিটিভ, আৰু সেইটো ডিল কৰিবলৈ যিখিনি স্পেচ পাব লাগে, ৰিপ্ৰেজেণ্টেশ্যনটো কম কাৰণে সেই স্পেচখিনি পোৱা নাই। আৰু সেইকাৰণে আজি আমি বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ চিটটো পপুলেশ্যনৰ বেচিছত নহয়, তাত ইথনিচিটি, তাত ৰিপ্ৰেজেণ্টেশ্যন আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ভইচটো নেশ্যনেল প্লেটফৰ্মত, নেশ্যনেল ফৰামত যাতে শুনাব পাৰে, নিজৰ গ্ৰিভেঞ্চেছবিলাক শুনাব পাৰে, সেইটো কথাটো মনত ৰাখি পেলাই নৰ্থ ইষ্টৰ ডিলিমিটেশ্যনটো হ'ব লাগে। আমি সেইটো বিচাৰিছোঁ। আৰু পপুলেশ্যনটো এটা ক্ৰাইটেৰিয়া তাত হ'ব নালাগে। বড়োলেণ্ডৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে নতুন চেঞ্চাছ যদি হয়, বড়োলেণ্ডত এপ্ৰক্সিমেটলি 40 লাখ পপুলেশ্যন হৈ যাব। গতিকে আমি দেখিছোঁ গোৱাত যদি 15-16 লাখেদি দুটা তাত লোকসভা হ'ব পাৰে, তো বড়োলেণ্ডত আমি প্ৰায় 40 লাখৰ ওচৰত যিটো পপুলেশ্যন, তাত আমাৰ 3টাকৈ লোকসভা হ'ব পাৰে। আনপিনেদি আমাৰ তাত যিটো আছে যে বড়োলেণ্ডত আমাৰ এতিয়া যি ৰিডিলিমিটেশ্যন হৈ গ'ল, তাত 15টা চিট এছেম্বলি চিট দিয়া হ'ল। আমি বিচাৰিছোঁ সেইটো 15টা নহয় 30টা হ'ব লাগে, কাৰণ তাত অকল বড়ো নহয় 26টা জনগোষ্ঠী আছে। চবেই ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগিব, আৰু চবেই যদি ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগে, তাৰ চিটটো বাঢ়াব লাগিব। যোৱা ৰিডিলিমিটেশ্যনৰ ক্ষেত্ৰত BTC একট 2003 4.7 ক্ল'জটোৰ অলপ দহাই লৈ পেলাই তাত ST চিটটো এনহেঞ্চ কৰা নাই, তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো অলপ বেলেগকৈ অনা হৈছে। তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো হৈছিলে যে 2003 চনলৈকে তাত যিমান ST চিট আছে, এই ST চিটটো যেতিয়া ৰিডিলিমিটেশ্যন হ'ব, এইটো চেঞ্জ হ'ব নালাগে। কিন্তু ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগকৈ কৰা হ'ল যে এডভাৰ্চলি এফেক্টটো নন ট্ৰাইবেলত হ'ব বুলি এটা ইণ্টাৰপ্ৰিটেশ্যন কৰি পেলাই যিটো নেকি আমি পাব লাগে ST চিটটো বেলেগ অঞ্চলবিলাকত লৈ যোৱা হ'ল। এতিয়া এই ডিলিমিটেশ্যন যেতিয়া হ'বলৈ গৈ আছে, ইয়াত এটা ডাঙৰ সুযোগ আহিছে। গতিকে তাত ST চিটৰ সংখ্যাটো বাঢ়াব লাগে। আৰু লগতে যিখিনি আমাৰ নন ST মানুহ বড়োলেণ্ডৰ ভিতৰত আছে, সেইসকলে অ'পেন চিটবিলাকত ৰিপ্ৰেজেণ্ট কৰিব। কিন্তু তাত এটা যিহেতু 332 আৰ্টিকেল মতে এইটো ST চিটটো বনোৱা হৈছে শ্বেডুল ট্ৰাইবৰ, তাত বাহিৰৰ পৰা যিটো ৰিপ্ৰেজেণ্টেশ্যন বা বাহিৰৰ পৰা যাই পেলাই MLA যিটো খেলে, কণ্টেষ্ট কৰে, সেইটো বন্ধ হ'ব লাগে।